লুটফুৰ উইজডম পইণ্ট চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ আজিৰ এই ভিডিঅ'টোত আমি ডিচেম্বৰ মাহৰ অতিকৈ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছবোৰৰ বিষয়ে আলোচনা কৰিম, যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই গুৰুত্বপূৰ্ণ। আজি প্ৰথম কুৱেশ্যনটো হৈছে, হু হেজ বিন এপইণ্টেড এজ দ্য নিউ এম্বেচেডাৰ অফ ইজৰাইল টু ইণ্ডিয়া? ভাৰতত ইজৰাইলৰ নতুন ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াত এনচাৰবোৰ MCQ হিচাপত লৈ অহা নাই, ইয়াত ওৱান লাইনাৰ হিচাপে লৈ অহা হৈছে, যাতে আমি কম সময়ত বেছি কুৱেশ্যন এনচাৰ কভাৰ কৰিব পাৰোঁ, তাৰ ওপৰতে লক্ষ্য ৰখা হৈছে। প্ৰথম কুৱেশ্যনটোৰ এনচাৰ হৈছে ৰিউভেন আজাৰ। কুৱেশ্যন নম্বৰ 2, দ্য প্ৰেচিডেণ্ট অফ হুইচ কাণ্ট্ৰি উইল বি দ্য চিফ গেষ্ট এট দ্য ৰিপাব্লিক ডে চেলিব্ৰেশ্যন 2024? 2024 চনৰ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি হিচাপে কোনখন দেশৰ প্ৰেচিডেণ্টক নিমন্ত্ৰণ কৰা হৈছে, বা কোনখন দেশৰ প্ৰেচিডেণ্ট মুখ্য অতিথি হিচাপে থাকিব? ইয়াৰ এনচাৰটো হৈছে ফ্ৰেঞ্চ প্ৰেচিডেণ্ট ইমানুৱেল মেক্ৰন। কুৱেশ্যন নম্বৰ 3, হোৱেন বীৰবল দিৱস ইজ চেলিব্ৰেটেড? বীৰবল দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ 26 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 4, হোৱেন ইজ ৱৰ্ল্ড এইডছ ডে 2023 চেলিব্ৰেটেড? 2023 চনৰ বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়? 1 ডিচেম্বৰ। ইয়াৰ এই বছৰৰ থিমটো হৈছে লেট কমিউনিটিজ লেট। এতিয়া ইয়াত 2023 চনৰ ৱৰ্ল্ড এইডছ ডে বুলি লিখা হৈছে, যিটো চনত সোধা হয় কুৱেশ্যনটো তেনেকৈ আহে, বা চনটোৰ কথা উল্লেখ নাথাকি ডাইৰেক্ট কুৱেশ্যনটো আহিব পাৰে ৱৰ্ল্ড এইডছ ডে কেতিয়া পালন কৰা হয়, সেই এনচাৰটো হ'ব 1 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 5, কুনো ফৰেষ্ট ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? কুনো বন মহোৎসৱ কোন ৰাজ্যত পালন কৰা হয়? এনচাৰ মধ্যপ্ৰদেশ। কুৱেশ্যন নম্বৰ 6, হোৱেন ইজ নেশ্যনেল কনজিউমাৰ ৰাইটছ ডে চেলিব্ৰেটেড এভৰি ইয়াৰ? প্ৰতি বছৰে কেতিয়া ৰাষ্ট্ৰীয় গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয়? এনচাৰ 24 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 7, হোৱেন ইজ ৱৰ্ল্ড হিউমেন ৰাইটছ ডে চেলিব্ৰেটেড? বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ 10 ডিচেম্বৰ। এই বছৰৰ বিশ্ব মানৱ অধিকাৰ দিৱসৰ থিমটো হৈছে ফ্ৰীডম, ইকুৱেলিটি এণ্ড জাষ্টিছ ফৰ অল। বন্ধু-বান্ধৱীসকল, প্ৰতিটো ইম্পৰ্টেণ্ট দিৱসৰ লগতে প্ৰতিটো বছৰৰ তাৰ থিমটো মনত ৰখাটো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ আজিকালি যিবিলাক কুৱেশ্যন অহা দেখা যায় কম্পিটিটিভ এক্সামত, সেইবিলাক ষ্টেট কুৱেশ্যন নাহি তাৰ ৰিলেটিভ আনুষংগিক কথাবিলাক বেছিকৈ সোধা দেখা যায়। গতিকে কোনো এটা কুৱেশ্যন বা তাৰ এনচাৰটো জনাৰ লগতে তাৰ আনুষংগিক সকলোখিনি তথ্য জানি থ'বলৈ চেষ্টা কৰিব, ই এক্সামত খুবেই গুৰুত্বপূৰ্ণ হ'ব। কুৱেশ্যন নম্বৰ 8, হুইচ পাৰ্চন হেজ বিন এৱাৰ্ডেড বাই দ্য নেশ্যনেল অৰ্ডাৰ অফ মেৰিট গ'ল্ড অফ ভূটান? কোনজন ব্যক্তিক ভূটানৰ নেশ্যনেল অৰ্ডাৰ অফ মেৰিট সন্মানৰ দ্বাৰা সন্মানিত কৰা হৈছে? এনচাৰ ডক্টৰ পুনম ক্ষেত্ৰপাল সিং। কুৱেশ্যন নম্বৰ 9, ইন হুইচ ষ্টেট খেলো ইণ্ডিয়া গেমছ উইল বি হেল্ড ফ্ৰম জানুৱাৰী 19 to 31, 2024? 2024 চনৰ জানুৱাৰী মাহৰ 19 তাৰিখৰ পৰা 31 তাৰিখলৈ খেলো ইণ্ডিয়া গেমছ ভাৰতৰ কোনখন ৰাজ্যত অনুষ্ঠিত হ'ব? এনচাৰ তামিলনাডু। বা কেতিয়াবা ডেটটো সুধিব পাৰে, কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল, সেই ডেটটো ইয়াত দিয়াই আছে। কুৱেশ্যন নম্বৰ 10, পাৰ্লিয়ামেণ্ট পাছড এ বিল টু ৰিপ্লেচ হুইচ এক্ট ডেট ৱাজ 125 years old? সংসদে 125 বছৰ পুৰণি কোনখন আইনক সলনি কৰিবলৈ বিধেয়ক গৃহীত কৰিলে? এনচাৰ ইণ্ডিয়ান পোষ্ট অফিচ এক্ট। কুৱেশ্যন নম্বৰ 11, ইন হুইচ ষ্টেট ইজ দ্য ইণ্টাৰনেশ্যনেল গীতা মহোৎসৱ বিং অৰ্গেনাইজড? কোনখন ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আয়োজন কৰা হৈছে? এনচাৰ হাৰিয়ানা। Question number 12. Who has become the new Chief Minister
অফ ৰাজস্থান ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী কোন হৈছে এনচাৰ ভজনলাল শৰ্মা বন্ধু বান্ধৱীসকল যিহেতু ৰিচেণ্টলি ভাৰতৰ 4খন ৰাজ্যত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল লগে লগে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নামো ঘোষণা হৈছে গতিকে ই এটা খুবেই ট্ৰেণ্ডিং টপিক হ'ব গতিকে প্ৰতিটো ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী কেইটা নাম জানি থব Question number 13 Where has India's first bullet train station been completed ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন ষ্টেচন ক'ত সম্পূৰ্ণ হৈছে এনসাৰ আহমেদাবাদ Question number 14 Which Prime Minister of India is associated with Kisan Diwas কিষাণ দিৱসৰ লগত ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰী জড়িত এনসাৰ চৌধুৰী চৰণ সিং ইয়াৰ লগে লগে কিষাণ দিৱস কেতিয়া পালন কৰা হয় হেতু জানি থব এটো হৈছে 23rd ডিসেম্বৰ Question number 15 Who is the Chief of Defense Staff of India ভাৰতৰ Chief of Defense কোন হয় Answer General Anil Chauhan Question number 16 Recently which dance was included in the list of UNESCO's Intangible Cultural Heritage Recently in UNESCOৰ Intangible Cultural Heritage ভাৰতৰ কোনটো ড্যান্স ইনক্লুড কৰা হৈছে Answer গাৰবা ড্যান্স এই গাৰবা ড্যান্সটো হৈছে গুজৰাটৰ এটা ফল্ক ড্যান্স গতিকে এটো মনত ৰাখিব যে কেতিয়াবা কালচাৰেল কোৱেশ্চন বিলাকতো এটো আহে আৰ্ট এণ্ড কালচাৰ কোৱেশ্চনত যে গাৰবা কোনখন ৰাজ্যৰ ফল্ক ড্যান্স হ'ব বা গুজৰাটৰ ফল্ক ড্যান্স কি হয় তো এটো মনত ৰাখিব যে গাৰবা হৈছে গুজৰাটৰ এটা ফল্ক ড্যান্স এইখিনিতে বন্ধু বান্ধৱীসকলক জনাই থব বিচাৰো যে আগন্তুক অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন বিষয়ৰ ওপৰত সিলেবাস ওয়াইজ প্ৰতিটো টপিকৰ প্ৰশ্ন উত্তৰবোৰ ভিডিও আকাৰে এই চেনেলটোৰ জৰিয়তে প্ৰভাইড কৰি থকা হৈছে গতিকে প্ৰতিটো ভিডিও সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব Next question number 17 Marapi volcano has recently erupted in which country is it located Marapi আগ্নেয়গিৰি শেহতীয়াকৈ উদ্গীৰণ হৈছে কোনখন দেশত ই অৱস্থিত Answer Indonesia Question number 18 What was the name of the 17-day long rescue operation in Uttarakhand উত্তৰাখণ্ডত যি 17 দিনে এটা উদ্ধাৰ অভিযান চলিছিল 41 জন যি শ্ৰমিক তাত আবদ্ধ হৈ আছিল সেই যি উদ্ধাৰ অভিযান আছিল সেই উদ্ধাৰ অভিযানৰ নাম কি আছিল হেতু খুদিছে এনসাৰটো হৈছে অপাৰেচন জিন্দেগী এই অপাৰেচনটো কিমানজন ওয়াৰ্কাৰ তাত বন্দী হৈ আছিল এটো মনত ৰাখিব 41 ওয়াৰ্কাৰ্স Question number 19 Who has recently been selected for Vyas Samman 2023 শেহতীয়াকৈ Vyas Samman 2023 ৰ বাবে কোনে নিৰ্বাচিত হৈছে Answer Pushpa Bharati Question number 20 For which cricketer has Arjun Award been recommended by BCC কোনজন ক্ৰিকেটাৰক BCCIৰ তৰফৰ পৰা অৰ্জুন বঁটাৰ কাৰণে মনোনীত কৰা হৈছে Answer ভাৰতীয় ক্ৰিকেট দলৰ পেস বলাৰ মোহাম্মদ সামিক Question number 21 Who has won the Sahitya Academy Award 2023 for Assamese language অসমীয়া ভাষাৰ বাবে 2023 চনৰ সাহিত্য একাডেমি বঁটা কোনে লাভ কৰে Answer প্ৰণৱজ্যোতি ডেকা ইয়াত Assamese language বড়ো ল্যাঙ্গুৱেজ আৰু নেপালী ল্যাঙ্গুৱেজৰ কাৰণে দিয়া আছে এখিনি চাই লব আৰু কি কি গল্পৰ কাৰণে পাইছে গল্পখনৰ নাম দিয়া আছে মই Assamese ল্যাঙ্গুৱেজৰ কাৰণে কৈ দিছো Assamese ল্যাঙ্গুৱেজৰ কাৰণে সাহিত্য একাডেমি বঁটা পাইছিল প্ৰণৱজ্যোতি ডেকাই কিহৰ কাৰণে পাইছিল শ্ৰেষ্ঠ গল্প নামৰ তেওঁৰ পুথিখনৰ কাৰণে তেখেতে পাইছিল ঠিক তেনেকৈ বড়ো ল্যাঙ্গুৱেজৰ কাৰণে আছে নেপালীৰ কাৰণে আছে এখিনি চাই থোৱাটো ভাল হ'ব Question number 22 How many people will be honored with the Major Dhyan Chand Khel Ratna Award 2023 2023 চনৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰে কিমানজন লোকক সন্মানিত কৰা হ'ব Answer 2 জন ইয়াত কাক কাক কৰা হ'ব সেইটো চাও আৰু এটো কথা মনত ৰাখিব কোনজন প্লেয়াৰক কি খেলৰ কাৰণে তেখেতক ধ্যান চান্দ খেল ৰত্ন বঁটা দিয়া হৈছে সেইটো মনত ৰাখিব এটা আমি যদি প্ৰথমটো চাও চিৰাং চন্দ্ৰশেখৰ
ছেত্ৰী আছে তেওঁ বেডমিণ্টনৰ কাৰণে তাৰপিছত আছে ৰংকি ৰেড্ডি সাত্বিক সাইৰাজ তেওঁ বেডমিণ্টনৰ কাৰণে কুৱেশ্যন নম্বৰ 23 হু ইজ দ্য লিজেণ্ডেৰী মেথমেটিচিয়ান অনাৰ্ড অন নেশ্যনেল মেথমেটিক্স ডে নেশ্যনেল মেথমেটিক্স ডে কোনজন ভাৰতৰ মহান গণিতজ্ঞৰ সন্মানেৰে চেলিব্ৰেট কৰা হয় তো এনসাৰ হৈছে ভাৰতীয় মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন তেখেতৰ নেশ্যনেল মেথমেটিক্স ডে আমি কেতিয়া পালন কৰোঁ সেইটো হৈছে 22 ডিচেম্বৰ কুৱেশ্যন নম্বৰ 24 হু উইল বি দ্য চিফ গেষ্ট ইন কাৰ্বি ইউথ ফেষ্টিভেল 2024 কাৰ্বি যুৱ মহোৎসৱ 2024ৰ মুখ্য অতিথি কোন হ'ব এনসাৰ প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মু এই যিটো ফেষ্টিভেল এই ফেষ্টিভেলটো ষ্টাৰ্ট হ'ব 17 জানুৱাৰীৰ পৰা ক'ত হ'ব ই ডিফুত হ'ব কুৱেশ্যন নম্বৰ 25 হুইচ চিটি ইজ বিং ডেভেলপড এজ ইণ্ডিয়াছ ফাৰ্ষ্ট AI চিটি ভাৰতৰ প্ৰথমখন AI চহৰ হিচাপে কোনখন চহৰ গঢ়ি তোলা হৈছে এনসাৰ লক্ষ্ণৌক আমি কি চিটি নামেৰে জানো সেইটো হৈছে চিটি অফ নৱাবছ ইয়াত আমি এটা শব্দ পাইছোঁ সেই শব্দটো হৈছে AI মিন্স কি কেতিয়াবা এইটো সুধি দিয়ে AI মানে হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কুৱেশ্যন নম্বৰ 26 সন্তোষ ঝা has recently been appointed as the High Commissioner of India to which country সন্তোষ ঝাক শেহতীয়াকৈ কোনখন দেশৰ ভাৰতৰ উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে এনসাৰ শ্ৰীলংকা কুৱেশ্যন নম্বৰ 27 which actor has been honored with the prestigious civilian honor of Italy ইটালীৰ সন্মানীয় অসামৰিক সন্মানেৰে কোনজন অভিনেতাক সন্মানিত কৰা হৈছে এনসাৰ কবিৰ বেদী ইটালীৰ যিটো সৰ্বোচ্চ অসামৰিক সন্মান সেই সন্মানটোৰ নাম কি সেইটো হৈছে অৰ্ডাৰ অফ মেৰিট অফ দ্য ইটালিয়ান ৰিপাব্লিক কুৱেশ্যন নম্বৰ 28 জইণ্ট মিলিটাৰী এক্সাৰচাইজ ফিনবাক্স 2023 is being organized between which two countries ফিনবাক্স যি যুদ্ধ অনুশীলনী মিলিটাৰী এক্সাৰচাইজ এই এক্সাৰচাইজটো কোন দুখন দেশৰ মাজত অনুষ্ঠিত কৰা হৈছে সেইটো কুৱেশ্যন সুধিছে এনসাৰটো হৈছে ইণ্ডিয়া এণ্ড ভিয়েটনাম কুৱেশ্যন নম্বৰ 29 আৰু আজিৰ এই ভিডিঅ'টো শেষৰটো প্ৰশ্ন where has the world's deepest underground laboratory been built বিশ্বৰ আটাইতকৈ গভীৰ মাটিৰ তলৰ পৰীক্ষাগাৰটো ক'ত নিৰ্মাণ কৰা হৈছে এনসাৰ চাইনা বন্ধু বান্ধৱীসকল এইখিনি আছিল ডিচেম্বৰ মাহটোৰ খুবেই গুৰুত্বপূৰ্ণ যিকেইটা এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে প্ৰতিটো মাহৰ শেষত সেই মাহটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছবোৰ এনেদৰে ভিডিঅ' আকাৰে দি থকা হয় গতিকে আগন্তুক পৰীক্ষাবোৰৰ কাৰণে সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ এই চেনেলটোৰ জৰিয়তে দি থকা হৈছে গতিকে চেনেলটোৰ সৈতে আপোনালোকে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ